নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভাল, মোৰো ভাল। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পিছে আপোনালোকে নলবাৰী ৰাস চালেনে? আমিও পিছে ৰৈ নাথাকিলোঁ, নলবাৰী ৰাস চাবলৈ গ'লোঁ। শেষত এয়া আমি গৈ আছিলোঁ। আমি 4টামান বজাত ঘৰৰ পৰা ওলাইছিলোঁ ৰাস চাবলৈ বুলি। গৈ পাওঁতে আমাৰ সন্ধিয়া হ'ল। আৰু জানেই নহয় কিমান গাড়ীৰ ভিৰ, ইমান দিন ৰাস, তাৰপিছতো মানুহৰ গাড়ী এৰা নাই, শেষ হোৱা নাই। অৱশেষত গৈ গৈ আমি নলবাৰী পালোঁ। তাৰপিছত গাড়ীখন ক'ত ৰাখিম, আমি নাগলৈকে থাকোঁ আৰু ঠিকে আছে। ৰাস চাব যাব না সোধাচোন, মাতা তুমি। কেমেৰামেন বলক তেতিয়াহ'লে নলবাৰী ৰাসলৈ যাওঁ। এয়া আমাৰ জুইৰ পৰা গোটেই একদম ৰাস একদম প্ৰথমৰ পৰা শেষলৈকে কিন্তু মামা ককাৰ কান্দৰ গোটেই উপভোগ কৰিছোঁ। একদম হৃদয় বেদন কৰি দিছে। গৈ আছোঁ আৰু গৈ নাপাওঁ ৰাস পোৱাই নাই। ভৰিৰ বিষ উঠিলে বুলি ক'ব পাৰি, মানে ইমান খোজ কাঢ়িবলগীয়া হৈছে। আমি যাওঁতে বাৰু এইখিনিত অকণমান জাম কম আছিল, মানুহ আছে আহিব আৰম্ভ কৰিছে। কোনোবা মন্ত্ৰী আহিছে বুলি আমি গৈ পাওঁতে তেওঁলোকে দেৱীটো তলত হামুদি আছে। শ্ৰীকৃষ্ণ
পালে